একাপ পাউডাৰ গাখীৰ একেবাৰে সহজ এবিধ মিঠাই বনাওঁ আহকচোন। এয়া 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি গৰম কৰি মই গেছৰ ফ্লেমটো অফ কৰি তাতে ভিনেগাৰ এচামুচ দি এয়া ফটুৱাই লৈছোঁ। এইখিনি খুব ধুনীয়া পনীৰ ওলাইছে। এতিয়া চেকনি এখনৰ হয় তাৰ ওপৰত পাতল কাপোৰ এখন দি মই চাকি ল'ম। ঠাণ্ডা পানীয়ে এবাৰ মই ধুই ল'ম যাতে ভিনেগাৰ গোন্ধটো নাথাকে। এতিয়া বহল পাত্ৰ এটাত এই পনীৰখিনি উলিয়াই পেলাম। এইখিনি এক্সট্ৰা পানীখিনি মই উলিয়াই দিছোঁ, চব গোটেইখিনি ওলাই গৈছে। এতিয়া মই উলিয়াই পেলাইছোঁ। এইখিনি হাতেৰে অকণ মই মোহাৰি দিছোঁ লাহে লাহেকৈ যাতে একেবাৰে মিহি হৈ নাযায়, গোটা গোটা হৈ থাকিব। এতিয়া একাপ গাখীৰ দিছোঁ, তাতে সোৱাদ অনুসৰি চেনি দিছোঁ 1.5 চামুচ, ঘিউ এচামুচ দিছোঁ। আপোনালোকে বনাই খাবচোন, খুবেই ভাল লাগে যিসকলে বনাই খোৱা নাই। এতিয়া মই এটা এটাকৈ বল বনাই এয়া পাউডাৰ গাখীৰত আকৌ কোট কৰি গৈছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া চাওক খুব ধুনীয়া হয় খাবলৈ। আকৌ পুনৰ লগ পাম। আজিলৈ